নমস্কাৰ নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ খবৰটো চৰকাৰী ঘৰ পাবলৈ এতিয়া কৰক আবেদন আৰু নাপাব সুযোগ। চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়া আৰু চৰকাৰী ঘৰ পাবলৈ কালৈকৈ অপেক্ষা কৰিব নালাগে। চৰকাৰী ঘৰ লাভৰ বাবে নিজেই ঘৰতে বহি আপুনি আবেদন কৰক। সহজৰীপ কিদৰে কৰিব অৰ্থাৎ আবেদন কিদৰে কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জানি লওক। চাই লওক সমগ্ৰ আবেদন প্ৰক্ৰিয়া। চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে ডাঙৰ খবৰ। এতিয়া আৰু চৰকাৰী ঘৰ পাবলৈ কালৈকৈ অপেক্ষা কৰিব নালাগে। আপুনি ঘৰতে বহি নিজে এপ্লাই কৰিব পাৰিব। আপুনি ঘৰতে বহি মোবাইল যোগেদি এপ্লাই কৰিব পাৰিব। চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে ডাঙৰ খবৰ। চলি আছে চৰকাৰী ঘৰৰ জৰীপ। ডিগ্ৰী কৰক আপুনি সেল্ফ সাৰ্ভে। আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক সেল্ফ সাৰ্ভে। আধাৰ নম্বৰৰ সৈতে লগ ইন কৰক এপত। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট দাখিল কৰক। কোনে কোনে পাব চৰকাৰী ঘৰ? গৃহহীন লোক, ভিক্ষাবৃত্তিত নিয়োজিত লোকে পাব ঘৰ। হৰিজন আদিম জনজাতিয়েও পাব বিনামূলীয়া ঘৰ। যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ। ছেভ কৰক এই নম্বৰটো 1800-123-235-600। আমি আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। তালিকাত যদি নাম অহা নাই দিব পাৰিব আপুনি অভিযোগ। মুকলি হ'ল হোৱাটছআপ নাম্বাৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে 01123060484 01123063620। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি দিব পাৰিব অভিযোগ। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি।